বেক টু মাই ইউটিউব চেনেল। বলক আজি আপোনালোকক মই আছোঁ বৰ্তমান নৰ্থ গুৱাহাটী। আপোনালোকক লৈ যাওঁ ফেঞ্চি লৈ। বলক অলপ বিহুৰ বজাৰ কৰি আহোঁ গাইছ। জাহাজত যাম, মোৰ লগত যাব আমাৰ দাদা নান্দা, মোৰ লগত যাব নান্দা। বলক গাইছ যাই আছোঁ জাহাজ ঘাটকলৈ। আপোনালোকক দেখাম জাহাজ ঘাটৰ পৰা যাম। এইটো চাওক ৰোপৱেৰ অফিচ, ইয়াৰ পৰা ৰোপৱে যায় গুৱাহাটীলৈ। আজি বৃহস্পতিবাৰ কাৰণে ৰোপৱে বন্ধ আছে, কালিলৈ খুলিব। মই আছোঁ ইয়াতে 4 দিনমান, পাৰিলে ৰোপৱেৰ আপোনালোকক ভিডিঅ' দেখাম ৰোপৱেত উঠি। বলক গাইছ ভিডিঅ'টো চাই থাকক। জাহাজ ঘাট আহি পাইছোঁ, আমি জাহাজকলৈ ৱেইট কৰিম। এতিয়া 4:30 এখন জাহাজ আছে, আমি 4:30 জাহাজখনত যাম। বলক গাইছ জাহাজ আহক ৱেইট কৰোঁ। আমি ৱেইট কৰি আছোঁ ইয়াতে। জাহাজৰ ওপৰৰ পৰা এটা 360 ভিউজ চাই। এই দেখিছেনে, এইডাল হৈছে ৰোপৱেৰ টাৱাৰ। ইয়াৰ ওপৰত ৰোপৱে যায়। এইখনে হৈছে উমানন্দ, এছিয়াৰ ভিতৰত সকলোতকৈ সৰু নদীদ্বীপ। জাহাজখনত মানুহে নাই, বহুত মানুহ কমে প্ৰায়। আমি আছোঁ কম 50টাৰ আপ আছোঁ গাইছ। আমি জাহাজ ঘাট আহি পালোঁ গুৱাহাটী। বোলা অকণ ফেঞ্চিলৈ লৈ যাওঁ, বিহুৰ অলপ বজাৰ কৰি যাওঁ। এই চব ফুলৰ দোকানে দোকান, ফুলে ফুল। খোজকাঢ়ি এই চব বিশালত যাওঁ। বিশালৰ পৰা স্পৰ্টিং কিনো, ইয়াতে একো স্পৰ্টিং পচন্দ লগা নাই। বিশালত সোমাইছোঁ, কি কি আপোনালোকক দেখাই আছোঁ চাই থাকক। ঘৰত যাই দেখাম এই বিশালৰ পৰা কি ল'ব। বলক গাইছ কাৰণে ৱেইট কৰি আছোঁ। জাহাজ আছে আমাৰ 8:15। জাহাজ আহিলে আমি নৰ্থ গুৱাহাটী পাম। বৰ্তমান গুৱাহাটীত আছোঁ গাইছ। বলক ভিডিঅ'টো ঘৰত যাই ইন কৰিম। কি আনিলোঁ বিশাল মাৰ্কেটৰ পৰা আপোনালোকক চব দেখাম। পেন এটা আনিলোঁ আৰু লগতে আৰু স্পৰ্টিং এটা দোকানৰ পৰা আনিলোঁ। এইটো বিশালত নাপালোঁ ভাল স্পৰ্টিং, সেইকাৰণে দোকানৰ পৰা আনিলোঁ। চিৰ চেনে এই মোৰ ভাষা জানুনি। আৰু এটা আনিলোঁ, এইটো আনিছোঁ বিশালৰ পৰা। ক'ব গ'লে ভাল লাগিছেনে গাইছ, কমেণ্ট কৰি জনাব। লৈ ৰঙালী বিহুৰ ভিয়া বৰা শুভেচ্ছা থাকিল। ভিডিঅ'টো হিন্দী